বৃষাসুৰ অসুৰৰ জন্ম। বৃষাসুৰ এটা ৰাক্ষস আছিল, অৰ্থাৎ এটা ষাঁড়গৰুৰূপী ৰাক্ষস। বৃষাসুৰক কৃষ্ণই বধ কৰিছিল। বৃষাসুৰৰ জন্ম কিদৰে হৈছিল সেই কাহিনীটো লিখনিত উল্লেখ কৰা হৈছে। বলি মহাৰাজৰ পুতেকৰ নাম আছিল সাহসিক। সাহসিক আছিল এজন সুদৰ্শন পুৰুষ। এদিনাখন সাহসিকে গন্ধমাদন পৰ্বতৰ দাঁতিত থকা দুৰ্বাসা ঋষিৰ আশ্ৰমলৈ মনত আনন্দ ল'বলৈ ফুৰিবলৈ গৈছিল। পৰ্বতৰ দাঁতিত ঘূৰি ফুৰোতে সুন্দৰী অপেশ্বৰী তিলোত্তমাক দেখা পালে। অপেশ্বৰী তিলোত্তম গন্ধমাদন পৰ্বতলৈ ফুৰিবলৈ আহিছিল। গন্ধমাদন পৰ্বতৰ জাতিস্কাৰে দেৱ দেৱী সকলকো আকৰ্ষিত কৰিছিল। গন্ধমাদন পৰ্বতত থকা ফুলবোৰৰ সুবাস আছিল অদ্বিতীয়। তিলোত্তমা সুন্দৰী ফুলৰ মাজত নাচ গান কৰি থাকোঁতে সাহসিকে দেখা পালে। অপেশ্বৰী তিলোত্তমাৰ ৰূপ দেখি সাহসিকে ৰূপত মুগ্ধ হৈ তিলোত্তমাৰ ওচৰ চাপিল। তিলোত্তমায়ো সাহসিকৰ সুঠাম সুন্দৰ চেহেৰাৰ প্ৰতি আকৰ্ষিত হ'ল। প্ৰথম দৃষ্টিতে দুয়োৰে প্ৰতি আকৰ্ষিত হৈ মনৰ ভাৱ বিনিময় কৰি ৰং ধেমালি হাঁহি ফূৰ্তিৰে সংগ সুখ উপভোগ কৰিলে। দুয়োৰে হাঁহি ফূৰ্তিত দুৰ্বাসা ঋষি তেওঁৰ তপস্যা আধাতে সামৰিব লগা হ'ল। গন্ধমাদন পৰ্বতৰ কাষত সেই ঠাইত দুৰ্বাসা ঋষি তপস্যা কৰি আছিল। তপস্যা ভংগ হোৱাত খঙাল ঋষি দুৰ্বাসা ক্ৰোধান্বিত হৈ পৰম ভক্ত বলিৰ পুত্ৰৰ কামবোৰ অসুৰিক গৰুৰ দৰে হোৱা বাবে সাহসিকক গৰু এটা হ'বলৈ অভিশাপ দিলে। লগতে তিলোত্তমাকো দৈত্যকুলত জন্ম হ'ব বুলি অভিশাপ দিলে। দুৰ্বাসাৰ অভিশাপত অভিশপ্ত হৈ সাহসিক ঋষিৰ চৰণত পৰি কান্দি কান্দি মুক্তিৰ পথ বিচাৰিলে। ঋষিৰ দয়া উপজি ক'লে, শুনা বলি ৰজাৰ পুত্ৰ সাহসিক, যিকোনো কাম কৰাৰ সময়ত চাই চিতি কৰিব লাগে। বলি ৰজা এজন মহান ভক্ত। ভক্তৰ সন্তান হৈ তুমি মোৰ আশ্ৰমলৈ আহি মোৰ তপস্যাক সন্মান কৰাৰ বিপৰীতে অপেশ্বৰী তিলোত্তমাৰ লগত যি অশোভনীয় কাম কৰি মোৰ তপস্যাকে ভংগ কৰি দিলা, তোমাৰ সেই কামত অসন্তুষ্ট হৈ মই তোমাক যি অভিশাপ দিলোঁ, এই অভিশাপৰ খণ্ডন এতিয়া নহ'ব। তুমি এটা প্ৰকাণ্ড ষাঁড়গৰু হৈ বৃন্দাবনত ঘাঁহ খাই থাকিব লাগিব। কৃষ্ণই গোকুলত গৰু চাৰি থাকোঁতে লগ পাই তোমাক মুক্তি দিব। এনেদৰে ঋষি দুৰ্বাসাৰ অভিশাপত বলি ৰজাৰ পুতেক সাহসিকে বৃষাসুৰ অৰ্থাৎ এটা ষাঁড়গৰু ৰূপে জন্ম ল'ব লগা হৈছিল। এই কাহিনীটোৱে শিকায়, যিকোনো কাম কৰাৰ আগতে 10 বাৰ চিন্তা কৰিব লাগে।